পঞ্চায়ত নিৰ্বাচনত সভাপতিৰ বাবে পোনপটীয়া নিৰ্বাচন অনুষ্ঠিত নহয় ৱাৰ্ডৰ বাবে নিৰ্বাচন হ'ব আৰু ৱাৰ্ড মেম্বাৰৰ পৰাহে সভাপতি নিৰ্বাচিত হ'ব আৰু আঞ্চলিক পঞ্চায়তৰ ব্যৱস্থা উঠি যাব বুলি চৰ্চিত হৈছিল যদিও এই ব্যৱস্থা বাহাল থাকিব পঞ্চায়ত নিৰ্বাচনত 4খন বেলেট পেপাৰৰ ঠাইত 3খন বেলেট পেপাৰত ভোটদান কৰিব লাগিব কাৰণ গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে পোনপটীয়াকৈ নিৰ্বাচন অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচনত 4খন বেলেট পেপাৰৰ ঠাইত 3খন বেলেট পেপাৰত ভোটদান কৰিব লাগিব কাৰণ গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে পোনপটীয়াকৈ নিৰ্বাচন অনুষ্ঠিত নহয় বৰ্তমান পঞ্চায়তী ৰাজ ব্যৱস্থাত ৱাৰ্ড মেম্বাৰ গাঁও পঞ্চায়তৰ সভাপতি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যক পোনপটীয়াকৈ নিৰ্বাচন কৰিবলৈ 4খন বেলেট পেপাৰত ভোটদান কৰা হয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিহেতু গাঁও পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন পোনপটীয়াকৈ নহ'ব সেইখন বেলেট পেপাৰ কমি যাব আৰু 3খন বেলেট পেপাৰতহে ভোটদান কৰিব লাগিব উল্লেখযোগ্য যে লোকসভা আৰু বিধানসভা নিৰ্বাচনত ইভিএমত ভোট গ্ৰহণ হয় যদিও ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত বেলেট পেপাৰতহে ব্যৱহাৰ কৰা হয় বা বেলেট পেপাৰহে ব্যৱহাৰ কৰা হয় পঞ্চায়তসমূহ পুনৰ গঠন আৰু পঞ্চায়ত প্ৰক্ৰিয়াটোৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসক অধ্যক্ষ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কেশৱ মহন্ত আৰু জয়ন্তমল্ল বৰুৱাক সদস্য হিচাপে লৈ এখন কেবিনেট উপ কমিটি গঠন কৰিছিল উক্ত কেবিনেট উপ কমিটিয়ে অতি সোনকালে কেবিনেটত অনুমোদনৰ বাবে প্ৰস্তাৱো উত্থাপন কৰিব ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত পঞ্চায়ত ব্যৱস্থাৰ নতুন ৰূপ দিবলৈ যুগুত কৰা প্ৰতিবেদনৰ পৰামৰ্শৰে পঞ্চায়ত আইন সংশোধনী হ'ব ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত পঞ্চায়ত ব্যৱস্থাৰ নতুন ৰূপ দিবলৈ যুগুত কৰা প্ৰতিবেদনৰ পৰামৰ্শৰে পঞ্চায়ত আইন সংশোধনী হ'ব মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়ে যে পঞ্চায়ত নিৰ্বাচনত সভাপতিৰ বাবে পোনপটীয়া নিৰ্বাচন অনুষ্ঠিত নহয় ৱাৰ্ডৰ বাবে নিৰ্বাচন হ'ব আৰু ৱাৰ্ড মেম্বাৰৰ পৰাহে সভাপতি নিৰ্বাচিত হ'ব আৰু আঞ্চলিক পঞ্চায়তৰ ব্যৱস্থা উঠি যাব বুলি চৰ্চিত হৈছিল যদিও এই ব্যৱস্থা বাহাল থাকিব পঞ্চায়ত নিৰ্বাচনত সভাপতিৰ বাবে পোনপটীয়া নিৰ্বাচন অনুষ্ঠিত নহয় ৱাৰ্ডৰ বাবে নিৰ্বাচন হ'ব আৰু ৱাৰ্ড মেম্বাৰৰ পৰাহে সভাপতি নিৰ্বাচিত হ'ব আৰু আঞ্চলিক পঞ্চায়তৰ ব্যৱস্থা উঠি যাব বুলি চৰ্চিত হৈছিল যদিও এই ব্যৱস্থা বাহাল থাকিব পঞ্চায়ত নিৰ্বাচনত 4খন বেলেট পেপাৰৰ ঠাইত 3খন বেলেট পেপাৰত ভোটদান কৰিব লাগিব কাৰণ গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে পোনপটীয়াকৈ নিৰ্বাচন অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচনত 4খন বেলেট পেপাৰৰ ঠাইত 3খন বেলেট পেপাৰত ভোটদান কৰিব লাগিব কাৰণ গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে পোনপটীয়াকৈ নিৰ্বাচন অনুষ্ঠিত নহয় বৰ্তমান পঞ্চায়তী ৰাজ ব্যৱস্থাত ৱাৰ্ড মেম্বাৰ গাঁও পঞ্চায়তৰ সভাপতি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যক পোনপটীয়াকৈ নিৰ্বাচন কৰিবলৈ 4খন বেলেট পেপাৰত ভোটদান কৰা হয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিহেতু গাঁও পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন পোনপটীয়াকৈ নহ'ব সেইখন বেলেট পেপাৰ কমি যাব আৰু 3খন বেলেট পেপাৰতহে ভোটদান কৰিব লাগিব উল্লেখযোগ্য যে লোকসভা আৰু বিধানসভা নিৰ্বাচনত ইভিএমত ভোট গ্ৰহণ হয় যদিও ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত বেলেট পেপাৰতহে ব্যৱহাৰ কৰা হয় বা বেলেট পেপাৰহে ব্যৱহাৰ কৰা হয় পঞ্চায়তসমূহ পুনৰ গঠন আৰু পঞ্চায়ত প্ৰক্ৰিয়াটোৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসক অধ্যক্ষ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কেশৱ মহন্ত আৰু জয়ন্তমল্ল বৰুৱাক সদস্য হিচাপে লৈ এখন কেবিনেট উপ কমিটি গঠন কৰিছিল উক্ত কেবিনেট উপ কমিটিয়ে অতি সোনকালে কেবিনেটত অনুমোদনৰ বাবে প্ৰস্তাৱো উত্থাপন কৰিব ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত পঞ্চায়ত ব্যৱস্থাৰ নতুন ৰূপ দিবলৈ যুগুত কৰা প্ৰতিবেদনৰ পৰামৰ্শৰে পঞ্চায়ত আইন সংশোধনী হ'ব ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত পঞ্চায়ত ব্যৱস্থাৰ নতুন ৰূপ দিবলৈ যুগুত কৰা প্ৰতিবেদনৰ পৰামৰ্শৰে পঞ্চায়ত আইন সংশোধনী হ'ব মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়ে যে পঞ্চায়ত নিৰ্বাচনত সভাপতিৰ বাবে পোনপটীয়া নিৰ্বাচন অনুষ্ঠিত নহয় ৱাৰ্ডৰ বাবে নিৰ্বাচন হ'ব আৰু ৱাৰ্ড মেম্বাৰৰ পৰাহে সভাপতি নিৰ্বাচিত হ'ব আৰু আঞ্চলিক পঞ্চায়তৰ ব্যৱস্থা উঠি যাব বুলি চৰ্চিত হৈছিল যদিও এই ব্যৱস্থা বাহাল থাকিব